নমস্কাৰ এই মুহূৰ্তত জানিব বিচাৰিছোঁ অসম উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকতৰ বিষয়ে এতিয়া ইংৰাজী বিষয়ৰ পৰীক্ষাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো এইবাৰৰ যি কুৱেশ্যন পেপাৰ আহিছিল এই ধৰণৰ কুৱেশ্যন পেপাৰ আগতে কেতিয়াও অহা নাছিল এইবাৰৰ যি কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ এই পেটাৰ্ণৰ নিচিনা কোনোবাৰেই অহা নাছিল ইয়াকে লৈ এতিয়া ব্যাপক চৰ্চা চলি আছে ইংলিছ কুৱেশ্যন পেপাৰক লৈ ছাত্ৰ ছাত্ৰীসকলে ক'বলৈ লৈছে যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে তেওঁলোকৰ লগতহে প্ৰতিশোধহে লৈ আছে কাৰণ এই বৰ্ষ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক এক্সাম দিয়া নাছিল কৰোনাৰ বাবে লকডাউনৰ বাবে মেট্ৰিক এক্সাম বাতিল কৰা হৈছিল যাৰ বাবে এই বছৰ ছাত্ৰ ছাত্ৰীসকল এইচএছ পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া হৈছিল তাৰ প্ৰতিশোধহে লৈ আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কিয়নো এই বৰ্ষৰ ইংলিছ পৰীক্ষাত যেনেধৰণে আহিছে এনেধৰণৰ কুৱেশ্যন পেপাৰ আগতে কেতিয়াও অহা নাছিল ইয়াকে লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু একাংশ শিক্ষাৰ্থীয়ে ক'বলৈ লৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ লগত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে তেওঁলোকৰ লগত প্ৰতিশোধহে লৈ আছে ছাত্ৰ ছাত্ৰীসকলে কমেণ্টবোৰ কৰিছে কমেণ্টবোৰ এজনে লিখিছে দেউতা মাৰ সপোন পূৰাবৰ বাবে গৈছিলোঁ পৰীক্ষা দিবলৈ কিন্তু সফল নহ'লোঁ চৰকাৰৰ বহুতো জীৱন শেষ কৰি দিলে মামা তুমি মহান বামুণৰ মাতা অসমখন খাই দিলা এনেদৰে ছাত্ৰ ছাত্ৰীসকলে কমেণ্টবোৰ কৰিছে